হে গাইছ, আশা কৰোঁ সকলো ভালে আছে। মোৰ বাৰু ভালে আছোঁ আৰু অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি যাম মোৱামৰীয়া হৰি মন্দিৰলৈ আৰু আপোনালোকো বলক গাইছ। আৰু যাই আছোঁ এনেকৈ। আৰু গাইছ ফাইনেলি হলচুকা পালোঁ আৰু ইফালে যাম আমি। মানে গাইছ চাইকেল লৈ যাই আছোঁ আৰু মোৰ লগত আছে জোনজ্যোতি আৰু মানে গাইছ গাড়ী লৈ অহা নাই আৰু চাইকেল লৈ এনেকৈ যাই আছোঁ। আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় মানে গাইছ। আৰু বলক তালৈ যাই লগ পাম গাইছ। আৰু এনেকৈ যাই আছোঁ মানে গাইছ, আৰু বেছি নাই পাম আৰু অলপ দূৰ আৰু ইফালে মানে গাইছ। আৰু গাইছ ফাইনেলি এয়া পালোঁ, গেটখনহে এইখন মানে গাইছ। আৰু অলপমান জাত গ'লে পাম মানে গাইছ। আৰু মানে গাইছ ইয়াতে এই ঘৰ তাত চাইকেল থ'বলৈ কৈছে মানে গাইছ। ইয়াতে চাইকেলখন থৈ লওঁ আৰু থৈ লৈ খোজকাঢ়ি যাই আছোঁ গাইছ আমি দুজনে। আৰু গাইছ ফাইনেলি চাইকেলখন থৈ ল'লোঁ আৰু এতিয়া আমি খোজকাঢ়ি যাই আছোঁ। বহুত মানুহ হৈছে মানে গাইছ। আৰু এনেকৈ খোজকাঢ়ি আমি দুজনে যাই আছোঁ। আৰু এয়া গাইছ ফাইনেলি পালোঁ। আৰু এইগিলা দোকান বজাৰ মানে গাইছ। আৰু গাইছ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইখন মেইন গেট তাৰপিছত আৰু তালৈ যাই আছোঁ ভিতৰত। আৰু ভিতৰত সোমাই আহিলোঁ গাইছ। আৰু এইফালে আৰু ভিতৰলৈ যাব মানে ৰাস্তাই নাই মানে গাইছ। আৰু এইটো হ'ল নামঘৰটো, এইফালে নামঘৰটো মানে গাইছ। এইফালে আৰু ভিতৰত যাব নোৱাৰি মানে ভিতৰত ঢেৰ মানুহ। মানুহবিলাক মানে গাইছ ইটাহে আহি আছে আৰু ৰাতিপুৱা মানে গাইছ। কিন্তু মানে লাইক শ্বেয়াৰ চব